Welcome back to my YouTube channel KG Asa. আমাৰ ওচৰৰ পৰা Hey guys, welcome. CD এলবাম এটাত গাইছিলোঁ ৰাংঢালী মৌচুমী বুলি তেতিয়াই গাইছিলোঁ। বাকী আৰু এনে ফেভাৰিট ছিংগাৰ আপোনাৰ? ফেভৰেট ছিংগাৰ বুলি ক'লে আমাৰ অসমৰ জুবিন দা। আৰু আৰ্টিষ্ট মানে আৰু কৈ দিছোঁ মই খুব ভাল পাওঁ চনু নিগম। চনু নিগম ন? আৰু এক্টৰ কোন হ'ব পাৰে অসমৰ? অসমৰ এক্টৰ চবেই ভাল লাগে, চবকে ভাল লাগে, কিন্তু এনেই ক'লে যতীন বৰা, উৎপল দা। আৰু এতিয়া নতুন কিবা গান আহিছেনে আপকামিং? আপকামিং মই চং কৰিহে আছোঁ। এতিয়া আমাৰ দেশৰ পৰিস্থিতি বহুত বেয়া হৈ আছে, কৰোণা হৈ আছে, সকলোৱে গম পাইছে। চবেই ঘৰৰ ভিতৰতে থাকি আমি চৰকাৰৰ যিখিনি নীতি নিৰ্দেশনা দিছে সেইখিনি পালন কৰি থাকিবলগীয়া হৈছিলে। তাৰ কাৰণে অলপ কৰিব পৰা নাই, কিন্তু প্লেনিং আছে, এতিয়া কৰিম আৰু ৰাইজে গম পাব কৰিম। আৰু এনেই চাই আছোঁ টিকটকত খুব ভাইৰেল হৈছে গান এটা, আৰু সেই গানটোৱে লাষ্টতে আৰু ভিডিঅ'টো সামৰি মাৰি যেতিয়া লাষ্টত গান এটা নতুন গানটো অকণমান গুণগাই মোৰ নতুন গান এটা ৰিলিজ কৰিলোঁ। এবাৰতো বিহু নহ'লেই, তথাপিও বিহুৰ সময়তে ৰিলিজ কৰিছিলোঁ, বহাগ বিহুৰ সময়তে। ইয়াতকৈ ডাঙৰ কথা একো নাই। আৰু গানটোৰ বিষয়ে মই কৈ দিছোঁ কোনে কোনে গানটোৰ লগত জড়িত আছে। আৰু গানটো কথাৰে ধুনীয়াকৈ সজাই তুলিছে সুনীত গগৈ ককাইদেউ ডাঙৰীয়া, চবেই চিনি পায়। আৰু গানটো কম্প'জ কৰিছে এটা চিনাকি নাম, সকলোৰে এটা আপোন নাম, জনপ্ৰিয় কণ্ঠশিল্পী আশিষ বৰপাত্ৰ। আৰু মিউজিকেৰে সজাই তুলিছে গানটো বিজয় চন্দ্ৰ। গানটো অকণ যদি শুনাই দিয়ে আমাৰ দৰ্শকৰ কাৰণে। ঠিক আছে। গানটো ইতিমধ্যে দৰ্শকে আদৰি লৈছে, বিশেষকৈ টিকটকত
মানে জনপ্ৰিয়তা লাভ কৰিছে মানে দেখি থাকোঁ একদম আমি চাই আছোঁ গোটেইখিনি এনেকৈ আপোনাৰ ভাইৰেল হৈছে ভিডিঅ'টো ঠিক আছে মই গানটো অকণমান গাই দিছোঁ ভাল পাব শিকিলোঁ জানৈ তোমাকে চাই চাই মন দিব জানিলোঁ জানৈ তোমাকে কাষত পাই জানৈ লাহে লাহে জানৈ বাঢ়ি আহে ঐ মৰম যেনেকে মৰম তেনেকে মৰম বাঢ়িহে যায় ইয়াতকৈ ডাঙৰ কথা একো নাই ইয়াতকৈ ডাঙৰ কথা একো নাই কথা একো নাই ইয়াতকৈ ডাঙৰ কথা একো নাই অংক নিমিলিলে কথা নাই মিলিলে একোতো লোকচান নাই তো কেনেকুৱা পালে আৰু ভিডিঅ'টো দি দিম লিংকটো ডেছক্ৰিপশ্যনত আৰু লিংকটো গানটো লগাই দিম আৰু লগতে চাই যাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ পাব আৰু গৈ শংকৰদাক আকৌ এবাৰ ধন্যবাদ জনালোঁ আমাৰ অহাৰ বাবে ঠিক আছে ভিডিঅ'টো সামৰিলোঁ